হেল্ল' গাইজ গুড মৰ্ণিং আৰু এয়া দেখিছেনে আজি ৰাতিপুৱাই কঁঠাল দিলে মায়ে খাবলৈ আৰু লগতে এয়া চাহো খালোঁ বায়ে কেক বনাই থৈছিলে কেকৰ লগতে এয়া চাহ খালোঁ চাহ খাই উঠিয়ে মায়ে এয়া দুপৰীয়াৰ কাৰণে ৰেডি কৰিলে এগ বনাব বুলি আৰু এইফালে এয়া মোৰ ভাজি ৰেডি হৈ গ'ল আৰু ময়ো ধুনীয়াকৈ খাই ল'লোঁ যিহেতু চিকেন আছিলে চিকেন মই নাখাওঁ চ' সেইকাৰণে এগ সৈতে খালোঁ আৰু এইফালে ইভিনিং অকণমান ওলাই গ'লোঁ যিহেতু বাহঁত আহিছিলে আৰু এইফালে আমাৰ পোৱালিটো বজাৰলৈ বুলি ওলাই গ'লোঁ আৰু যিহেতু খোজকাঢ়ি গৈছিলোঁ ইমান গৰম লাগিলে ভাবিলোঁ আইচক্ৰীম খাই লওঁ আৰু আইচক্ৰীম খাই উঠিয়ে এয়া বজাৰ কৰি আহি ঘৰ পালোহি আহোঁতে এয়া চিকেন লৈ আনিলোঁ আজি লোকেল চিকেন বনাব বুলি কৈছিলে আৰু এইফালে আমাৰ চিকেন এয়া হৈ গ'ল মই টেষ্ট কৰি থাকোঁতে মায়ে ক'লে ভাত হ'ল বুলি আৰু আমি ভাত খাবলৈ গ'লোঁ আৰু লোকেল চিকেন আমি যদি লেগ পিচ নাখাওঁ তেনেহ'লে কেনেকৈ হ'ব হয় নাই গাইজ আৰু এইফালে মই ধুনীয়াকৈ খালোঁ সঁচাকৈ মাংসকণ বিৰাট টেষ্টি হৈছিলে আৰু এইফালে মই লেগ পিচো খালোঁ অন্য এটা মিনি ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাম আজিলৈ বাই বাই।